সব মানুহে মই লা চেনেলতে ওয়েলকাম এটো কেয়ার লিভারটো এটো হাত পৰা থোৰাটো কেয়ার লিভার আছে আৰু এটো মই আঙুলিৰ পৰা পইণ্ট কৰা লাটো কেয়ার সাপ আছে এটো বি এতিয়াটো মানে এটো খাট থাকা খানটো সব খতম হৈ যাইছে এটো পৰা নতুন কেয়ার লাগাইলে বি ইমান মানে ফট বেয়া হৈ যায় 1-2 দিন চলাই না আৰু বেয়া হৈ যায় এটো পৰা মই এনেকা মডিফাই কৰিছে ইয়াতে গ্ৰাইন্ডাৰ পৰা কাটিছে আৰু ইফালে বি কাটিছে আৰু হৰণ লাগা প্লেটটো হৰণ লাগা প্লেট পৰা আৰু হৰণ লাগা প্লেট কাটি না এনা মডিফাই কৰি দিছে মডিফাই কৰি না লক সিস্টেম হিচাপতে এনেকা বনাই দিছে এটোটো কেতিয়াবি স্লিপ নহব আৰু এটোকেটো এনেকা বনাই দিয়াটো ভাল আছে এতিয়া কোৱা নিচিনা আৰু বেল্ডিং কৰিলে বি হ'ব হলে বি এটো ইয়াতে কেয়ার সাপ্লা অয়েল সিল লিক হ'বলে বেছি চান্স আছে কিলে এটো ভিতৰতে ইঞ্জিন অয়েল আছে এটো ইঞ্জিন অয়েলটো এটো বেল্ডিং কৰি না গৰম লাগিছে বলে এটো ৰাবাৰটো বেয়া হৈ যাবলে 90% চান্স আছে এটো পৰা এনেকা বনাই লোৱাটো ভাল আছে আৰু চেইন লাস্টিং হ'ব নিমিতে এটো মাইলেজ টেস্টিং বটল কয় দে এটোটো ফ্লিপকাৰ্টতে বি পাই যাব মই এতিয়া কোৱা নিচিনা মাইলেজ টেস্টিং বটল লিখি দিবি ফ্লিপকাৰ্টতে আহি যাব 386 रुपीस লৈছে এটোকে আৰু এটো লা পাইপ খান বি সব আহিব অফ অন সিস্টেম বি এটোই আছে পাইপ PS4 লা পাইপ টেংকি দে থাকা নিচিনা PS6 লা পাইপ টেংকি কে অফ অন নাই দে এটো পৰা কৈ দিয়া এতিয়া আঙুলি যোনটো মই পইণ্ট কৰি আছে আৰু এটো লা পাইপ চাবি এটো বি পাইপ টেংকি লগতে লাগি না এটো পাইপ নিচিনাই আছে এটো পৰা ইয়াতে আহিব চুলা মোবিল যোনটো এটো ইঞ্জিন অয়েল ইউজ কৰি না ফেলাই দিয়া লাৰো ইয়াতে হালিব আৰু ইয়াতে না ড্ৰপ আহিব এটো পেশেন্ট খান দিয়ে লাইন লোৱা নিচিনা এটো টাইমতে ড্ৰপ আহি থাকে এটো নিচিনা আহিব এটোকেটো নিচো কিমান দেৰি অন কৰি না বেৰাব আৰু অলপ যাইগিনা 10 কিলোমিটাৰ বেৰাই না আৰু অলপ অন কৰিব আৰু 15 কিলোমিটাৰ যাইগিনা অলপ অন কৰিব কলে বি নিজা গুছি আৰু হঠাই অন কৰি না বেৰাব কলে বি নিজা গুছি এটোটো এনেকা দেখাই দিছে আপোনাহান বি ভাল লাগিছে বলে তো লাইক সাবস্ক্রাইব আৰু শেয়ার কৰি দিবি কয় না আপোনাহান সব কে ৰিকুৱেষ্ট কৰি আছে থ্যাংক ইউ ফৰ ওয়াচিং